নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সংগীতাই মোৰ সংগীতাছ কিটচেন এণ্ড গাৰ্ডেনিঙলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ তেতেলীৰ টেঙা মিঠা চাটনি বা টক। কেনেকৈ বনাইছোঁ ৰেচিপিটো চাওঁ আহকচোন। বজাৰৰ পৰা এনেদৰে পকা তেতেলী লৈ আহিছিলে আৰু এইখিনি পকাৰ কাৰণে বাকলিৰ পৰা অতি সহজে এৰাই গ'ল। আৰু এইখিনি 250 গ্ৰাম জোখৰ হয় তেতেলী। আৰু এটা বাটিত তেতেলীখিনি লৈ লৈছোঁ আৰু গৰম পানী দি দিছোঁ। গৰম পানী দিলে অতি সহজে কোমল হৈ যায় আৰু এইখিনি 2-3 ঘণ্টা সময়ৰ বাবে ঢাকি ৰাখি দিম। আৰু তাৰ পাছত আমি যিখিনি মছলাৰ প্ৰয়োজন হ'ব সেইখিনি ৰেডি কৰি লৈছোঁ। ইয়াত আছে ৰেগুলাৰ নিমখ আৰু ক'লা নিমখ 1 চামুচ, চফ 1 চামুচ, গোটা জিৰা 1 চামুচ আৰু জিৰা পাউডাৰ 1 চামুচ আৰু ৰেড চিলি পাউডাৰ 1 চামুচ আৰু লগতে গুড় লাগিব 250 গ্ৰাম। আৰু যিখিনি আমি তেতেলী তিয়াই ৰাখিছিলোঁ সেইখিনি ধুনীয়াকৈ কোমল হৈ গৈছে আৰু এখন ষ্টীলৰ চেকনি লৈ লৈছোঁ। সেইখিনিত আমি তেতেলীখিনি ভালদৰে চেকি ল'ম। আৰু যিহেতু তেতেলীখিনি অলপ ডাঠ হৈছে সেইবাবে অলপ পানী মিলাই পনীয়া কৰি ল'ব লাগিব, তেতিয়া চাকনিখনত সৰকিবলৈ সুবিধা হ'ব, নহ'লে নসৰকিব। আৰু এনেদৰে হেতা এখনেৰে লৰাই হেঁচি তললৈ সৰকাই দিব আৰু অলপ পানী দি লৰাই থাকিব, তেতিয়া অতি সোনকালে সৰকি যাব। আৰু আমাৰ এইখিনি প্ৰায় হৈ গৈছে, ওপৰত গুটিখিনি ৰৈ গৈছে, তলত এয়া ধুনীয়াকৈ ৰসখিনি ওলাই গ'ল। এখন পেন লৈ লৈছোঁ, তাত 1 টেবুল চামুচ ৰিফাইণ্ড অইল দি দিছোঁ আৰু 1 চামুচ গোটা জিৰা দি দিছোঁ। যেতিয়া জিৰাখিনি ফুটি উঠিব তেতিয়া তেতেলীৰ ৰসখিনি তাত দি দিব আৰু এইখিনি যেতিয়া উতল আহিব তেতিয়া আমি যিখিনি মছলা লৈ লৈছিলোঁ সেই মছলাখিনি দি যাম। ক'লা নিমখ আৰু ৰেগুলাৰ নিমখ 1 চামুচ আৰু ৰেড চিলি পাউডাৰ 1 চামুচ, জিৰা পাউডাৰ 1 চামুচ আৰু চফটো দেখাব থাকি গ'ল। আৰু গুড় 250 গ্ৰাম ল'ব লাগিব, যিহেতু তেতেলীটো খুব টেঙা হয় সেইবাবে গুড়ৰ পৰিমাণটো অলপ সৰহকৈ ল'ব লাগিব। আৰু এইখিনি লৰাই যেতিয়া ডাঠ হ'ব তেতিয়া ৰাখি দিব। অলপ ডাঠকৈ ৰাখিলে বহুত দিন ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিব পাৰি, 2-3 মাহৰ কাৰণেৰে এয়াৰটাইট কণ্টেইনাৰত ৰাখিলে বহুত দিনলৈকে ষ্ট'ৰ হৈ থাকে। আৰু এয়া আমাৰ প্ৰায় ৰেডি হৈ গৈছে, ডাঠ হৈ আহিছে। যেতিয়াই প্ৰয়োজন হয় তেতিয়াই ইয়াৰ অলপ উলিয়াই তাত অলপ গৰম পানী মিক্স কৰি অকণমান পনীয়া কৰি ল'ব পাৰে। আৰু ফুচকা, দহি বৰা হওক, চিংৰা, পাপৰি চাট এই সকলোবিলাকৰ লগতে ধুনীয়াকৈ জুতি ল'ব পাৰে। আৰু মোৰ আজিৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। ধন্যবাদ।